আহোম কৈ আছো গৈছে মহাপ্ৰকৃতিৰ কোলাত ঠাই পাব লাগে আৰু যিসকল আপোনাৰ বোলে উপৰিপু গৈ আছে সেইসকলে যি স্থানত আছে সেইসকলেও তেওঁক ইয়াত যি মান সন্মান মানুহ নহয় বিজ্ঞ বংশৰ মানুহ আমি সাধাৰণ জাতি এই মুহূৰ্তত মই উপস্থিত আছো শিৱসাগৰ জিলাৰ চাৰি অঞ্চলৰ দেউধাই গাঁৱত আৰু দেউধাই গাঁৱত টাইসকলৰ মাজত প্ৰচলিত এক পৰম্পৰা নখোৱা উৎসৱ বা টাই ভাষাত ক'বলৈ গ'লে পইকিন অন্মৌ এই পইকিন অন্মৌ উৎসৱৰ ইয়াত আয়োজন কৰা হৈছে যেতিয়া ধান খেতি চপাই শেষ হয় পথাৰ উদং হয় তাৰপিছতে এই উৎসৱৰ আয়োজন কৰা হয় আহোমসকলৰ মাজত প্ৰচলিত কিছুমান পৰম্পৰা তেওঁলোকে পালন কৰি আহিছে আৰু এই মুহূৰ্তত মই ফটো সাংবাদিকক কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো যে এক পবিত্ৰ অনুষ্ঠানৰ সম্পূৰ্ণ ধৰ্মীয় নিয়ম বা পৰম্পৰাৰ সৈতে ধৰ্মীয় ৰীতি নীতিৰ সৈতে এই নখোৱা উৎসৱ পালন কৰা হয় এইদৰে ইয়াত যিসকল দেউধাই বাইলুং আছে তেওঁলোকে নখোৱাৰ পূৰ্বে যিসমূহ ধৰ্মীয় নীতি নিয়ম তেওঁলোকে উপৰিপুৰুষসকলক যি তেওঁলোকে শ্ৰদ্ধা বা তেওঁলোকে যি পূজা কৰিব লাগে সেই পূজা ইতিমধ্যে অব্যাহত ৰাখিছে মোৰ সৈতে ইয়াৰ স্থানীয় ব্যক্তি আছে মই তেখেতৰ পৰা এই উৎসৱৰ বিষয়ে মই জানিবলৈ চেষ্টা কৰিম যে টাইসকলৰ মাজত অসমীয়াৰ মাজত প্ৰচলিত নখোৱা উৎসৱ সেইদৰে টাইসকলৰ মাজত পইকিন অন্মৌ বা নখোৱা উৎসৱ আৰু এইটোক আপোনালোকে নৱবৰ্ষ বুলি কয় যিদৰে অসমীয়া কেলেণ্ডাৰত বহাগ মাহ বুলি টাইসকলে কিন্তু এই মাহটোক নৱবৰ্ষ বুলি ধৰে সৰ্বপ্ৰথমে আপোনালোক খুবটাং জনাইছো আমাৰ আপোনালোকৰ চেনেলৰ যোগেদি আমি অসমবাসী ৰাইজক আমি টাই নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ আমি ওলগ জনাইছো আজি আমাৰ যি পৰম্পৰাগত হিচাপে যি চলি অহা আমাৰ পইকিন অন্মৌ অনুষ্ঠানটি ইয়াত আয়োজন কৰা হৈছে আহোম যুগৰ আমাৰ চাইৰিং অঞ্চল বৰ্তমান চাইৰিঙৰ সেই চাইৰিং প্ৰকৃততে আগতে চাইৰিং আছিলে চাইৰিং অঞ্চলৰ যি দেওধাই গাঁও এই দেওধাই গাঁৱত যি অনুষ্ঠিত কৰিছোঁ আজি আপোনালোকে ইয়াত আমাৰ দেখিবলৈ পাইছে আমাৰ পৰম্পৰাগত আমাৰ যি টাই জাতিটো আছে আমাৰ কৃষি আমাৰ প্ৰকৃতিবাদী আমাৰ এটা জাতি আমাৰ খেতিয়ে হৈছিল মূল মন্ত্ৰ আমাৰ খেতি যেতিয়া আমাৰ সোণগুটি চপাই আনি আমাৰ ভঁৰালত যেতিয়া কৃষক ৰাইজে আমাৰ ভৰাই তাৰপিছত আমি সমজুৱাভাৱে আগতে এই পৰম্পৰা চলি আছিলে আমি এনেধৰণে নখাওঁ এটা উৎসৱ এটা হয় আৰু আজি আপোনালোকে দেখিবলৈ পাইছে আমাৰ ইয়াত যিহেতু আমি পূৰ্বপুৰুষসকলক আমি শ্ৰদ্ধা কৰোঁ আমি উপাসনা কৰোঁ তেখেতলোকক আমাৰ কাৰণে আজি বানফি অনুষ্ঠান আমি ইয়াত আয়োজন হৈছে তাৰ সমান্তৰালভাৱে আমাৰ গাঁওবাসী ৰাইজে আহি ইয়াত আমাৰ গাহৰি মঙহে আৰু হাঁহ আৰু বৰালি মাছ আৰু চেৱা দিয়া ভাত পৰম্পৰাগতভাৱে সকলোৱে লগ লাগি এসাঁজ আমি ভাত খাবৰ কাৰণে আমি যা যোগাৰ কৰিছোঁ ধন্যবাদ জনাইছোঁ মই পোনে পোনে এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম যে এইদৰে ইয়াত গাহৰি ফুৰা হৈছে সুন্দৰকৈ গাহৰি ফুৰা হৈছে আৰু পথাৰৰ মাজত বিশেষকৈ অসমীয়া সমাজত সদ্যহতে হেৰাই যোৱা কিছুমান দৃশ্য নৰাৰ মাজত নখোৱাৰ দৃশ্য সেই নখোৱাৰ দৃশ্য সঁচাকৈয়ে অতুলনীয় আৰু টাই আহোমসকলৰ যি পৰম্পৰা বা পইকিন অন্মৌ যি এই পইকিন অন্মৌ সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰ সৈতে আয়োজন কৰা হয় বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ ইয়াত আয়োজন কৰা হৈছে হাঁহৰ মাংসৰ পৰা গাহৰি মাংসলৈকে তথা যি আহোমসকলৰ পৰম্পৰাগত লোকলাও সেই লোকলাওৰ পৰ্যন্ত ইয়াত যোগাৰ কৰা হৈছে মোৰ সৈতে ইয়াৰ আন কেইজনমান ব্যক্তি আছে মই এগৰাকী মহিলাৰ ওচৰলৈ আহিছোঁ যে আজি কি তেওঁলোকে যোগাৰ কৰিছে আজি খোৱাৰ বাবে নখোৱা উৎসৱ আজি নখোৱাৰ বাবে আমি গাহৰি মাংস হাঁহৰ মাংস তাৰপিছত বৰা ভাত চেৱা দিয়া আকৌ এনে আমাৰ নৰ্মেল ভাত চাউলৰ সেইবিলাক সকলো আকৌ গাহৰি খৰিকা দিয়া এইবিলাকো আমি কৰিছোঁ তাৰপিছত শাক পাচলি আৰু এনে অন্য বিভিন্ন ধৰণৰ আপোনালোকৰ মহিলাসকলে কিদৰে ইয়াত ভাগ লয় যি ধৰ্মীয় আপোনালোক কি নীতি নিয়ম ইয়াত পালন কৰা হয় ইয়াত আমি টাই ধৰ্ম পালন কৰোঁ
আৰু হিন্দু বিশেষ হিন্দু ধৰ্মও আছে টাই ধৰ্মও আছে দুই ধৰণৰ মানুহ আছে কিন্তু আমাৰ এইটো নহয় যে বেলেগ বেলেগ কিন্তু একে সমন্বয় একেলগে থাকে তেওঁলোকে আমি আজি নখোৱা মানে পালন কৰিছোঁ নখোৱাটো পালন কৰিছোঁ মানে প্ৰতি বছৰে আমি পালন কৰোঁ কিন্তু আঘোণৰ প্ৰথমৰ পৰা পুহৰ 15 দিনৰ ভিতৰত আমি সেই নখোৱা ভাগ পালন কৰোঁ এইবাৰ অকণমান আনুষ্ঠানিক মানে কৰা হৈছে আগতে আমি সাধাৰণতে সৰুকৈ থৈ দিওঁ আৰু হয় ধন্যবাদ জনাইছোঁ অসমীয়া সমাজত প্ৰচলিত এক পৰম্পৰা যে নখোৱা যেতিয়া পথাৰৰ সোণগুটি ভঁৰাললৈ নিয়া হয় আৰু পথাৰ যেতিয়া উদং হয় তাৰপিছতেই নতুন চাউলেৰে বা ন সাজেৰে সৈতে সকলোৱে মিলিজুলি এসাঁজ খায় আৰু বিভিন্ন খাদ্য সম্ভাৰৰ ইয়াত তেওঁলোকে যোগাৰ কৰে আৰু সেইদৰে টাই আহোমসকলেও এই মাহটোক নৱবৰ্ষৰ প্ৰথম দিন বুলি তেওঁলোকে ধৰি লয় যিদৰে অসমীয়া কেলেণ্ডাৰত বহাগ মাহটোক নৱবৰ্ষ বুলি ধৰা হয় সেইদৰে টাইসকলে এই মাহটোকেই নৱবৰ্ষ বুলি ধৰে আৰু বৰ্তমান ভোগালীৰ সময় আৰু যথেষ্ট শাক পাচলিৰ পৰা সকলো উভৈনদী হৈ পৰিছে আৰু তেওঁলোকে সকলোৱে মিলি এইদৰে এসাঁজ খোৱাৰ বাবে আজি চাৰিং অঞ্চলৰ দেওধাই গাঁৱৰ পথাৰত একত্ৰিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত